গুড মৰ্নিং কি খবৰ সকলোৰে ভালেই নিশ্চয় আৰু মোৰো ভালেই আজি হৈছে বিশ্বকৰ্মা পূজা সেইবাবে ঘৰৰ মন্দিৰতে অলপ শৰাই বৰাম তাকে ভিডিঅ'টো আৰম্ভ কৰোঁ তেতিয়াহ'লে চাই থাকিব মন্দিৰলৈ আহিলোঁ এইটো হৈছে আমাৰ ঘৰৰ মন্দিৰ আৰু আমাৰ হৈছে এইটো ৰাধা কৃষ্ণ মন্দিৰ আৰু এনেকৈ মই হেংগিং টাৰ্প লগাই থৈ দিছোঁ এয়া মানি প্লেণ্ট দি দিছোঁ এয়া এলোভেৰা এনেকৈ ৰাখি দিছোঁ এইটো এটা মানি প্লেণ্ট মই ইনডোৰ প্লেণ্টবোৰ বহুত ভাল পাওঁ এনেকৈ আৰু এয়া মন্দিৰৰ ওপৰৰ পৰা এনেকৈ সোমাই যাওঁ আৰু মন্দিৰৰ এইটো ৰাস্তাৰ ফালে এইটো চাইডে আৰু এইটো চাইডে আছে ফুলনিখন এয়া এতিয়া অলপ জংঘল হৈ আছে বাৰু আৰু এতিয়া মই শৰাই বৰাবৰ বাবে এনেকৈ বস্তুবিলাক ধুই কাটি মেলি থৈ দিছোঁ আৰু এতিয়া শৰাই বৰাম আৰু এইটো আমাৰ গোসাঁইটো ৰাধা কৃষ্ণ ভগৱান তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই মোৰ শৰাই বৰাই দিলোঁ এনেকৈ গোসাঁইটো এয়া প্ৰসাদখিনি দেখাই দিছোঁ এবাৰ আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা সেইবাবে এনেকৈ বিশ্বকৰ্মা সঁজুলি কিছুমান এনেকৈ বৰাই দিব লাগে মায়ে দিব দিলে দি দিলোঁ দেখাই দিছোঁ গোটেইখিনি এবাৰ আৰু দুখনতো দি দিলোঁ ধূপ ফুট মালা এনেকৈ এয়া এইখন দাদাৰ কালী মন্দিৰলৈ আহিলোঁ ওচৰৰ মানুহবিলাকক এনেকৈ এখন পাত দি দিলোঁ আজিৰ ভিডিঅ'টোত বিশেষ তেনেকুৱাকৈ দেখুৱাবলগীয়া একোৱেই নাছিলে এনেই এটা সৰু সুৰা ব্লগ দি দিলোঁ আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোত যদি আপুনি নতুন হয় তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ লৈছোঁ বিদায় ধন্যবাদ